নমস্কাৰ ভালে আছে চাগে আপোনালোক সকলো মই ভালে আছো আপোনালোকলৈ আজি এটা ভিডিঅ' আগবঢ়াওঁ বুলি ভাবিলোঁ ভিডিঅ'টো অৱশ্যে ৰিসেন্ট ভিডিঅ' নহয় কেইদিনমানৰ আগৰ ভিডিঅ' মই আমাৰ সন্মুখতে মই আপোনালোকক কৈ থাকোঁ এখন ফিল্ড আছে সেই ফিল্ডখনত মানে খেল পাতিছিলে এই খেল চাবলৈ যাওঁতে মানে মই পৰিলোঁ যিসকলে খেলিছিল তেওঁলোকেতো মেডেল লৈ গ'ল মই চাবলৈ যোৱাজনীহে পৰি পেলাই মোৰ আঁঠুটোৰ যিটো পেটলা বুলি থাকে পেটুলা থাকে সেই পেটুলাটোতে তাৰমানে অকণমান ফাটিলে ফটাৰ কাৰণে মই এক মাহ বিছনাতে থাকিব লগা হ'ল এইবাৰ মাঘৰ বিহু তাৰমানে মোৰ বিছনাতে গ'ল তাতকৈ মানে আৰু এটা কথা কি সেই ভৰিখনতে মোৰ বাওঁ ভৰিখন সেই বাওঁ ভৰিখনতে মই আগতেও তাৰমানে পৰি পেলাই মোৰ এটা ডাঙৰ ফ্ৰেকচাৰ হৈছিলে সেই ফ্ৰেকচাৰটো আঁঠুত নাছিলে সেইবাৰ মোৰ কৰঙনত মানে যিটো হিপৰ যিটো জইণ্ট থাকে গোল যিটো মানে জইণ্ট থাকে সেই জইণ্টটো ভাঙিছিলে সেইটো আৰু খুব সাংঘাতিক এক্সিডেণ্ট আছিলে তেতিয়া মই নাৰ্ছিং হোমত 6 দিন আছিলোঁ যেতিয়া মানে পাটি দিবলৈ ফিট কৰিছিলে আৰু পিছত যেতিয়া পাটি খুলিব গৈছিলোঁ তেতিয়াও মই 6 দিন হস্পিটেলত আছিলোঁ মানে খুলোতেও 6 দিন মানে যেতিয়া অপাৰেশ্যন কৰিছে তেতিয়াও 6 দিন আছোঁ মই এনেকুৱা ডাঙৰ এক্সিডেণ্ট হৈছিলে এতিয়া সেই ভৰিখন মানে মোৰ যথেষ্ট দুৰ্বল সেই সাইডটোৱে দুৰ্বল হৈ গ'ল কাৰণ থাই মাসলটো যেতিয়া মানে আমাৰ কৰঙনৰ মাসলটো যেতিয়া কাটি দিয়ে তেতিয়া কি হয় সেই মাসলটো মানে দুৰ্বল হৈ যায় সি আৰু কেতিয়াও মানে সিখন ভৰিৰ নিচিনা সুস্থ হৈ নাথাকে গতিকে আধা দুৰ্বল হৈ গ'ল মোৰ এটা সাইড দুৰ্বল হৈ গ'ল ভৰিখনৰ গতিকে এনেকৈ চলি আছোঁ আৰু তাকে আপোনালোকক সেই মোৰ দুখৰ দিনকেইটাৰ অকণমান ভিডিঅ' এটা মই সাঁচি থৈছিলোঁ তাকে আজি আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ আৰু এটা কথা কওঁ আপোনালোকে মনত ৰাখিব ময়ো নাজানিছিলোঁ এইবিলাক কথা আচলতে আমাৰ ৰাতিপুৱা হওক বিশেষকৈ ৰাতিপুৱা অলপ সময় মানে ধৰক আধা ঘণ্টা হ'লেও আমি সূৰ্যৰ পোহৰ ল'ব লাগে সূৰ্যৰ পোহৰে শৰীৰৰ ডি ভিটামিনটো ছাপ্লাই কৰে আৰু ডি ভিটামিনৰ কম হ'লে তেতিয়া আমাৰ গোটেই শৰীৰৰ অংগ পতংগবিলাক হাড়বিলাক মানে খুব দুৰ্বল হৈ যায় গতিকে ডি ভিটামিন খুবেই প্ৰয়োজন আপোনালোকেও তাৰমানে ৰ'দ দিলে ৰাতিপুৱা ৰ'দত অলপ সময় হ'লেও কিবা কাম কৰিব বা এনেই হ'লেও অকণমান সময় থাকিব মানে কথাখিনি এই কাৰণে ক'লোঁ যে মই মানে কিমান কষ্ট পাইছোঁ মানে হাৰ্ডিৰ এনেকুৱা দুৰ্বল হোৱাৰ কাৰণে মই হয়তো পৰোতেও নাভাগিলহেঁতেন কিন্তু মোৰ হাৰ্ডিটো দুৰ্বল কাৰণে ভাগি গ'ল আচলতে গতিকে কেলছিয়াম আৰু ডি ভিটামিন খুব প্ৰয়োজন গাখীৰ চাখীৰ খাব আৰু মানে কণী খাব সূৰ্যৰ পোহৰত অলপ সময় হ'লেও থাকিব তেতিয়া সকলোৰে মানে হাৰ্ডিবিলাক মজবুত হ'ব আৰু এই মজবুত হাৰ্ডি নহ'লে মানুহটো এনেও সাধাৰণতে কেতিয়াবা পিছল খাই পৰাৰ লগতে ঠাচকৈ মানে ভাগি যায় গতিকে এনেকুৱা যাতে নহয় মই যি কষ্ট পাইছোঁ কাৰো যাতে নহয় সেইটো কাৰণে কৈছোঁ আৰু আহক এতিয়া ভিডিঅ'টোৰ ওচৰলৈ যাওঁ এয়া তেতিয়া অকণমান ঠাণ্ডা আছিলে সেইকাৰণে মানে টুপি চুপি পিন্ধি থাকোঁ তাতে বহি থাকোঁ যে এনেও অকণমান ঠাণ্ডাটো বেছিকৈ লাগে আৰু এয়া ভৰিখন প্লাষ্টাৰ কৰি দিছে এইটো পাকা প্লাষ্টাৰ বহুত গধুৰ হয় আৰু মানে জানেই চাগে যিসকলৰ এনেকুৱা হৈছিল এনেদৰে ভৰিখনৰ আঙুলিকেইটা অকণমান মানে এনেকৈ মুভ কৰি থাকিব দিয়ে সেইকাৰণে যাতে মানে তেজ চলাচলটো হৈ থাকে গতিকে সেই তেনেকৈ ভৰিখন তেনেকৈ মানে প্লাষ্টাৰ কৰাৰ পিছত সকলোৱে তেনেকৈ থাকিব লাগে তেতিয়া ধৰক আমাৰ এইখিনিতো বন্ধই হৈ থাকে গতিকে ওলাই থকাখিনিয়ে যাতে ভালদৰে মানে নাৰ্ভকেইটা পৰিচালনা কৰিব পাৰে তেজ চলাচলটো ভাল হৈ থাকে সেইকাৰণে মানে এনেকৈ অকণমান ভৰিখন তেনেকৈ থাকিব লাগে আৰু কি কৰিব আৰু দুখৰ দিন কেতিয়াবা সকলোৰে আহে সেই বুলিয়ে ভাবিছোঁ আৰু এনেদৰে পাৰ হৈ গুচি যাব সময় ৰৈ নাথাকে এই আইপেড এটা লৈ লৈছোঁ এই আইপেডটোতে মই মানে লিখা মেলা কৰি থাকোঁ আৰু যিহেতু মই লিখি ভাল পাওঁ গতিকে যিবিলাক মোৰ আগৰ মানে লিখা আছিলে সেইবিলাক আকৌ চাই ঠিক কৰি আছোঁ তাৰপিছত ধৰক কিমাননো বহি থাকিম মোবাইলতো কিবা কিবি চাই থাকোঁ তাৰপৰা কিতাপখনৰ কামো কৰি আছোঁ নতুন কিবা কিবি অলপ লিখিও আছোঁ এনেকৈ সময়টো পাৰ কৰিব লাগিব আৰু যিহেতু
সময়টো বিপদৰ সময়, গতিকে এনেকুৱা নহয় যে নাভাবোঁ যে এনেকুৱা বুলি নাভাবোঁ যে মই এতিয়া কি কৰিম, মোৰ ভৰিখন এনেকুৱা হ'ল। মানে যিমানে পাৰোঁ নিজকে সহজ কৰি ৰাখিব বিচাৰিছোঁ। হ'ব, মই এইকেইদিন ৰেষ্ট পাইছোঁ, এই ৰেষ্টৰ কেইদিন মই কিবা কিবি নিজৰ কাম কৰিম। মোৰ খুব ভাল লগা কিছুমান পঢ়িবলৈ আছে, সেইবিলাক পঢ়িম, বা কিবা এটা মোৰ ভাল লগা কিবা এটা লিখিম। এনেকৈ মানে দিনকেইটা খুব ভালকৈ কটাম বুলি ভাবিছোঁ, যাতে মোৰ মনত যাতে এই ভৰিখনৰ ফ্ৰেকচাৰ হোৱা চিন্তাটোৱে মোক তাৰমানে অশান্তি কৰিব নোৱাৰে। তাৰ কাৰণে মই মানে নিজে নিজে নিজক ৰেডি কৰিছোঁ। আচলতে মই ভাবোঁ বিপদটো সকলোৰে আহে, গতিকে কি কৰিম, বিপদ আহিলেই, গতিকে নিজকতো একদম মানে ডাউন কৰি দিব নোৱাৰোঁ যে কি হ'ব মোৰ এতিয়া, কি হ'ব মোৰ এতিয়া, তেনেকৈ ভাবি থকা নাই আৰু প্ৰস্তুত কৰিছোঁ নিজক। তাকে ভাবি আছোঁ যে মানুহো আহি আছে খবৰ চবৰ ল'বলৈ, আৰু খবৰ চবৰ ল'বলৈ মানুহ আহি থকাৰ কাৰণে ভালো লাগিছে। আৰু তাৰ মাজতে যিখিনি সময় মানুহ নাথাকে, সেইখিনি সময়ত মই নিজে নিজৰ কামখিনি বোলো আগুৱাই লৈ যাম, সেই বুলি ভাবি আছোঁ। এনেকুৱা বহুত সময় মোৰ জীৱনলৈ আহিছে, মানে বিপদৰ সময়। সেই বিপদৰ সময়বিলাকত মই নিজকে এনেকৈয়ে প্ৰস্তুত কৰোঁ যে এইখিনি কাম কৰিম মই এতিয়া, এইখিনি ভাল লাগিব কৰিলে। যিহেতু মই এতিয়া বহি থকাৰ সময়, গতিকে এতিয়া মই এইবিলাক কাম কৰিব লাগিব। আৰু যেতিয়া পাৰোঁ তেতিয়া বেলেগ বেলেগ কাম কৰি থাকোঁ, সময় উলিয়াই আকৌ লিখা মেলা কৰোঁ, তেনেকৈয়ে গৈ আছে আৰু দিনবিলাক। তাৰপিছত এখেতে এইটো আনি দিছে, খঞ্জুৰিকা কয় নেকি, মই বিশেষ নামটো নাজানো, অনলাইন অৰ্ডাৰ কৰি আনি দিছে। ল'ৰা ছোৱালীকেইটাই গোটেইকেইটাই মিলি পেলাই মাক এইটোকে দিওঁ বজাই থাকক বুলি, গতিকে বজাই বজাই কিবা গান চান গাই মনটো অন্ততঃ ভালে থাকক বুলি সেইটো আনি দিছে। তাৰপিছত আমাৰ সেই জানেই নহয় মিৰ' বুলি এটা আছে, সেই তাৰ লগতো অকণমান ধেমালি কৰি থাকোঁ, বহি বহি চকীতে আৰু বিচনাত বহি বহিয়ে, বা এইটোও বজাই থাকোঁ। সেয়া পকাত নাথাকিবি, তোৰ একদম মানে ঠাণ্ডা লাগি যাব। মিৰ' ইমান ঠাণ্ডা, এইখনত শু, এইখনত শু। বহুত চেঁচা মাৰ্বল, একদম বহুত চেঁচা, তোৰ টিকা দি ঠাণ্ডা সোমাই যাব। সেইখনত শু। কি চাই আছ? আৰু এইবিলাক হ'ল দৰৱ, সময়মতে ওচৰতে থৈ দিওঁ হাতেৰে পোৱাকৈ, যাতে সময়মতে মই দৰৱখিনি খাব পাৰোঁ। পানীৰ গিলাচ এটা থৈ দিওঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। আপোনালোক সকলো কুশলে থাকক, মংগলে থাকক, ভালে থাকক।